গায়ক, সংগীত পৰিচালক, কবি এই সকলো উপাধিৰ পাছতো জুবিন গাৰ্গ আছিল এজন সম্পূৰ্ণ শিল্পী। আজিৰ ভিডিঅ'ত আমি জানিম কিদৰে তেওঁ সংগীতৰ পৰা চলচ্চিত্ৰ জগতলৈ এক অনন্য যাত্ৰা আৰম্ভ কৰিছিল। গানেৰে হৃদয় জয় কৰা জুবিন গাৰ্গ মাত্ৰ এজন গায়কে নাছিল, তেওঁ আছিল এজন অনন্য বৈশিষ্ট্য থকা এজন মানুহ, যিয়ে গানেৰে, অভিনয়েৰে আৰু সুৰেৰে আমাৰ জীৱন আনন্দময় কৰি তোলে। আজিৰ ভিডিঅ'ত আমি জানিম কিদৰে জুবিন গাৰ্গ সংগীতৰ পৰা চলচ্চিত্ৰ জগতলৈ যাত্ৰা আৰম্ভ কৰি ধুমুহাৰ সৃষ্টি কৰিছিল। জুবিন গাৰ্গলৈ উৎসৰ্গা কৰি তেওঁৰ জীৱনৰ বিভিন্ন সময়ত তেওঁৰ বিভিন্ন অৱদানৰ ওপৰত আলোকপাত কৰি ধাৰাবাহিকভাৱে 10টা ভিডিঅ' আমাৰ চেনেলত আপলোড কৰাৰ সিদ্ধান্ত লোৱা হৈছে। গতিকে বন্ধুসকল, জুবিন গাৰ্গক লৈ আমাৰ চেনেলত কি ভিডিঅ' আহি আছে যদি জানিব বিচাৰে তেন্তে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আমাৰ লগতে থাকক। ছাবস্ক্ৰাইব কৰি আমাৰ লগত থাকিলে নিশ্চয় ভাল কিবা এটা উপহাৰ দিম বুলি কথা দিলোঁ। 90ৰ দশকত অসমীয়া সংগীতত নতুন জাগৰণৰ আৰম্ভ হৈছিল। এই সময়ত উদয় হৈছিল এজন যুৱ শিল্পীৰ, আৰু যাৰ নাম আছিল জুবিন গাৰ্গ। সংগীতৰ জগতত সফলতাৰ পাছত তেওঁ এক নতুন ৰূপত আৱিৰ্ভাৱ হয় আৰু অভিনয়েৰে নিজৰ এক বিস্তৃত প্ৰতিভাৰ জাননী দিছিল। প্ৰথম অভিনয় আছিল ৰ'দৰ চিঠি ছবিত, তাৰ পিছত তুমি মোৰ মাথো মোৰ, জানমণি, মন যায়, দীনবন্ধু, গানে কি আনে আদি ছবিত তেওঁৰ অসাধাৰণ উপস্থিতি দেখা যায়। তেওঁৰ অভিনয় আছিল একেবাৰে প্ৰাকৃতিক, যেন জীৱনৰ গল্পই পৰ্দাত ফুটাই তুলিছিল। গানেৰে যাৰ জীৱন গঢ়ি উঠিছিল সেই মানুহে সংগীত পৰিচালক নহ'ব সেয়া কেনেকৈ হ'ব পাৰে। জুবিন গাৰ্গে নিজৰ সুৰেৰে অসমীয়া চলচ্চিত্ৰত এক নতুন দিগন্ত আনি দিছিল। দীনবন্ধু, মিছন চাইনা, ৰ'দ, গানে কি আনে, তুমি আহিবানে প্ৰতিটো ছবিত তেওঁৰ সংগীত আছিল আত্মাৰ স্পৰ্শ। জুবিনৰ সুৰত আছিল মাটিৰ গোন্ধ, মৰম আৰু হিয়াৰ টান। সেই সুৰেৰে তেওঁ প্ৰতিজন অসমীয়াৰ হৃদয়ত নিজৰে একোটা ঘৰ বনাই পেলাইছিল। 2017 চনত মিছন চাইনা ছবিখনে জুবিন গাৰ্গক মাত্ৰ পৰিচালকে নহয়, অসমীয়া চলচ্চিত্ৰৰ ইতিহাসৰ পৃষ্ঠাত চিৰদিনৰ বাবে তেওঁৰ নাম লিখি থৈ গ'ল। দেশপ্ৰেম, অভিযান আৰু উচ্চমানৰ চিত্ৰগ্ৰহণেৰে এই ছবিখন হৈ উঠিছিল এক ঐতিহাসিক ব্লকবাষ্টাৰ চিনেমা। অসমীয়া চলচ্চিত্ৰ ইণ্ডাষ্ট্ৰীয়ে প্ৰথমবাৰৰ বাবে অনুভৱ কৰিলে যে অসমীয়া চিনেমাও বলিউডৰ সমান উচ্চতালৈ উঠিব পাৰে। অভিনয়তো পাৰদৰ্শী আছিল। তেওঁ কেতিয়াও কোনো চৰিত্ৰক অভিনয় বুলি নহয়, জীৱন বুলিহে লৈছিল। তেওঁ হাঁহিছিল, কান্দিছিল, প্ৰেম কৰিছিল একেবাৰে বাস্তৱিক ৰূপত। সেইবাবে তেওঁৰ প্ৰতিটো দৃশ্য, প্ৰতিটো সংলাপ অনুৰাগীৰ হৃদয়ত এক অমলিন ছাপ এৰি গৈছিল। অসমীয়া চলচ্চিত্ৰত যেতিয়া বেয়া দিন আহিছিল সেই সময়তে জুবিন গাৰ্গে দেখুৱাইছিল এক নতুন আশা। তেওঁ প্ৰমাণ কৰি গ'ল, যদি মনত দৃঢ়তা থাকে তেন্তে অসমীয়া চলচ্চিত্ৰ বিশ্বমানৰ হ'ব পাৰে। মিছন চাইনা, ৰ'দ, গানে কি আনে এই ছবিসমূহৰ জৰিয়তে তেওঁ অসমৰ চলচ্চিত্ৰ জগতলৈ এক নতুন প্ৰজন্মক আকৃষ্ট কৰিলে। তেওঁৰ চিন্তাধাৰা আছিল অসমৰ সংস্কৃতিৰ প্ৰতিটো কণ্ঠই বিশ্বত প্ৰতিধ্বনি হ'ব লাগে। এজন শিল্পী মৰি যায়, কিন্তু তেওঁৰ সৃষ্টি কেতিয়াও নমৰে। আজিও অসমীয়া চলচ্চিত্ৰৰ প্ৰতিটো ছন্দত, প্ৰতিটো সংলাপত জুবিন গাৰ্গৰ সুৰ বাজে। তেওঁৰ হাঁহি প্ৰতিধ্বনি কৰে। আজিও জুবিন গাৰ্গৰ সুৰ নতুন প্ৰজন্মৰ অনুপ্ৰেৰণা। তেওঁ যি পথ দেখাই গ'ল সেই পথত ভৱিষ্যতৰ যুৱ শিল্পীসকলে নিজৰ সপোনক গঢ় দিব লাগিব। গানেৰে, অভিনয়েৰে আৰু চিন্তাৰে তেওঁ দেখুৱাইছিল সৃষ্টিৰ কোনো সীমা নাই। যেতিয়ালৈ মনৰ ভিতৰত সুৰ বাজে তেতিয়ালৈ ই বিয়পি পৰে। আজিৰ যুগৰ যুৱক যুৱতীসকলে যেতিয়া ইউটিউবত মিউজিক ভিডিঅ'ত বা ষ্টেজত গায় সেয়া হয়তো জুবিন গাৰ্গৰে একোটা প্ৰতিধ্বনি। তেওঁ এজন ব্যক্তি নহয়,
তেওঁ আছিল এটা অনুভৱ, অসমীয়া সুৰৰ আত্মা, অসমীয়াৰ গৌৰৱৰ প্ৰতীক। তেওঁ শিকাই গ'ল সফলতা মানে খ্যাতি নহয়, সফলতা মানে নিজ মাটিক সুৰেৰে সজোৱা। আৰু আজিও অসমৰ প্ৰতিটো কোণত, প্ৰতিটো মনত জুবিন গাৰ্গ জীয়াই আছে, গানেৰে, মৰমেৰে আৰু বিশ্বাসেৰে। তেওঁক বাদে অসমীয়া চলচ্চিত্ৰ যেন কল্পনা কৰাটোৱেই অসম্ভৱ। সেয়ে আজিও আমি সকলোৱে গাই উঠো মায়াবিনী ৰাতিৰ বুকুত। জুবিন দা, তুমি পৰ্দাৰ পৰা আঁতৰি গ'লা, কিন্তু আমাৰ হৃদয়ৰ পৰ্দাত চিৰদিনেই জীয়াই থাকিবা। আপুনি যদি জুবিন গাৰ্গক ভাল পাইছিল, তেন্তে আপুনিও মায়াবিনী ৰাতিৰ বুকুত গানটোৰ প্ৰথম লাইনটো কমেণ্ট বক্সত লিখি তেওঁক সন্মান জনাব পাৰে। যদি ভিডিঅ'টো ভাল লাগিছে, তেন্তে আপোনালোকৰ পৰা এটা লাইক আশা কৰিলোঁ। জুবিন গাৰ্গক স্মৰণ কৰি তৈয়াৰ কৰা এইটোৱে আছিল দ্বিতীয় ভিডিঅ'। যদি আপুনি প্ৰথম ভিডিঅ'টো চোৱা নাছিল, তেন্তে চেনেলৰ প্লেলিষ্টৰ পৰা চাই ল'ব পাৰে। ইয়াৰ পিছত জুবিন গাৰ্গৰ জীৱনৰ কিছুমান গুৰুত্বপূৰ্ণ দিশৰ ওপৰত আলোকপাত কৰি বহুতো ভিডিঅ' আহি আছে। যদি আপোনালোকে ভিডিঅ'বোৰ মিছ কৰিব নিবিচাৰে, তেন্তে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থাকক। যদি ভিডিঅ'টো ভাল লাগে, আপোনালোকৰ মতামত জনাবলৈ নাপাহৰিব। শেষত জুবিন দাক আকৌ শ্ৰদ্ধা জনাই আজিৰ ভিডিঅ'টো তেওঁৰ এটি জনপ্ৰিয় গীতেৰে শেষ কৰিলোঁ। সকলোৱে ভালে থাকক, সুস্থ হৈ থাকক। ধন্যবাদ। বাতৰে শেষতে বাট চাওঁ তোমাৰে, কৈ যোৱাহি আজি তোমাৰ বাটেৰে।